সাবস্ক্ৰাইব কৰক ৰাজা ৰিয়েল টিপছ ইউটিউব চেনেল আৰু নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাই থাকিবলৈ বেল আইকনটো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। বন্ধুসকল, মই আগৰ এটা ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ বুজাই কৈ দিছিলোঁ যে ইউনিক আই ডি কি, ইউনিক আই ডিৰ কাম কি, বা ইউনিক আই ডি আমাক কেনেকৈ সহায় কৰিব, আৰু ইউনিক আই ডি কেই প্ৰকাৰৰ, আৰু ইউনিক আই ডি কোনবোৰ ছাত্ৰ ছাত্ৰীক লাগিব বা কোনবোৰ শিক্ষাৰ্থীক লাগিব আৰু কোনবোৰ শিক্ষাৰ্থীক নালাগে, মই ষ্টেপ বাই ষ্টেপ বুজাই কৰিছিলোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, তাতে গৈ আপোনালোকে ভিডিঅ'টো চাই ল'ব। তেতিয়া আপোনালোকে ইউনিক আই ডি কি ভালকৈ বুজি পাব। চাওক, প্ৰথম কথা হৈছে যে ইউনিক আই ডি আপুনি এবাৰেই বনাব পাৰিব, কাৰণ ইউনিক আই ডি কেৱল মাত্ৰ এবাৰেই চান্স দিয়া যায়। এজন মানুহে এবাৰেই ইউনিক আই ডি বনাব পাৰিব। গতিকে আপোনালোকে ইউনিক আই ডিটো বনাওঁতে খুব সাৱধানেৰে বস্তুখিনি ফিল আপ কৰিব, কাৰণ যদি ভুল হৈ যায় আৰু আপোনাৰ ইউনিক আই ডিটো যদি আপোনালোকে বনাই লয় ভুলতে, নেক্সট আপোনালোকে শুদ্ধ কৰিবলৈ কোনো অপশ্যন নাপাব বা শুদ্ধ কৰিব নোৱাৰিব। গতিকে এই ভিডিঅ'টোত মই আজি আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম আপোনালোকে কেনেকৈ নিজৰ মোবাইলৰ জৰিয়তে বা লেপটপ বা কম্পিউটাৰৰ জৰিয়তে ইউনিক আই ডি বনাব বা জেনেৰেট কৰিব। গতিকে ভিডিঅ'টো আপোনালোকে একদম শেষলৈ চাই থাকিব। তো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু চেনেলটোত নতুন আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব, কাৰণ তেতিয়াহে মই আপডেট দিয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমে পাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আছে তেওঁলোকে ছাবস্ক্ৰাইব নকৰিব, কাৰণ এবাৰ ছাবস্ক্ৰাইব কৰাৰ পিছত আনবাৰ ছাবস্ক্ৰাইব কৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব হৈ যাব। তো বলক, প্ৰথমে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব মোবাইলত। অ'পেন কৰাৰ পিছত এটা চাৰ্চ কৰিব EHE বা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব আৰু ইয়াত চাওক লিখা আছে হোম, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব আৰু আপোনালোকে কি কৰিব, ওপৰত থ্ৰী ডট ক্লিক কৰি ডেস্কটপ ছাইডটো কৰি ল'ব যদিহে মোবাইলত কৰি আছে। কৰাৰ পিছত তলফালে চাব লিখা আছে অনলাইন এডমিশ্যন। এই অনলাইন এডমিশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অ'কে বুলি এটা অপশ্যন আহিছে, অ'কেত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অ'কেত ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। এইটো চাওক অফিচিয়েল ৱেবছাইটত এতিয়া আহি গৈছোঁ। ইয়াত চাওক লিখা আছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ইউনিক আই ডি জেনেৰেশ্যন। ইয়াতে চাওক এতিয়া আপোনালোকে তলফালে আহিলে চাব পাৰিব, ইয়াতে লিখা আছে গ' ফৰ ৰেজিষ্ট্ৰেশ্যন। এই গ' ফৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব ইউনিক আই ডিটো জেনেৰেট কৰিবৰ কাৰণে। তো তাৰ আগতে আমি জানি লওঁ যে ইয়াতে চাওক কেইটামান গাইডলাইন্স দিছে, গাইডলাইন্সবিলাক আমি চাই লওঁ। ইয়াতে চাওক 1 নম্বৰত দিছে যে ৰেজিষ্টাৰ ইয়ৰ ইনফৰমেশ্যন টু জেনেৰেট দ্য ইউনিক আই ডি ইউ মাষ্ট ফিল আপ দ্য ডাটা প্ৰপাৰলি এণ্ড কাৰেক্টলি। অৰ্থাৎ যিখিনি ডাটা বা তথ্য আপোনালোকে ফিল আপ কৰিব সেইখিনি শুদ্ধ বা কাৰেক্ট হ'ব লাগিব। নেক্সট আছে আপুনি যিখিনি ডাটা বা তথ্য ফিল আপ কৰিব সেইখিনি কনফাৰ্ম কৰিবৰ কাৰণে আপোনাৰ মোবাইলত এটা SMS পঠোৱা হ'ব। তাৰপিছত এই মোটামুটি 3 নম্বৰ অপশ্যনত কৈছে যে যিখিনি নেকি যে হায়াৰ এডুকেশ্যনৰ আণ্ডাৰত অসমৰ স্কুল কলেজ বা ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট তেওঁলোকে এইটো কৰিব লাগিব। আৰু ইয়াত চাওক লিখা আছে অনলাইন ষ্টুডেণ্ট কেন জেনেৰেট অনলি ওৱান ইউনিক আই ডি। অৰ্থাৎ ইয়াতে কৈছে যে এটা ইউনিক আই ডি এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে কেৱল এবাৰেই জেনেৰেট কৰিব পাৰিব বা এবাৰেই বনাব পাৰিব, কাৰণ এবাৰ বনোৱাৰ পিছত নেক্সট আকৌ বনাব নোৱাৰিব। এতিয়া আহোঁ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিম বা ইউনিক আই ডিটো কেনেকৈ বনাম। তাৰ কাৰণে আপোনালোকে কি কৰিব, গ' ফৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাই যাব আৰু ইয়াতে চাব আপোনালোকে লিখা আছে পাৰ্চনেল ইনফৰমেশ্যন, তলত লিখা আছে ফাৰ্ষ্ট নেম। এই ফাৰ্ষ্ট নেমত কি কৰিব, আপোনালোকৰ যিটো নাম হয় সেই নামটো লিখিব ফাৰ্ষ্ট নেম, আৰু ইয়াত চাওক লিখা আছে মিডিল নেম। অৰ্থাৎ আপোনালোকৰ নামৰ যদি মাজত কিবা জ্যোতি কুমাৰ বা শেষত যদি দাস থাকে তেনেহ'লে যিটো আপোনালোকৰ মিডিল নেম হয় সেইটো লিখিব। নেক্সট আছে লাষ্ট নেম, অৰ্থাৎ আপোনাৰ নামৰ যিটো লাষ্ট নেম হয় বা টাইটেল হয় সেইটো আপোনালোকে বহুৱাব। বহুৱাৰ পিছত ইয়াত চাওক লিখা আছে ফাদাৰ্ছ নেম, অৰ্থাৎ আপোনাৰ দেউতাৰ নামটো ইয়াতে বহুৱাব। বহুৱাৰ পিছত ইয়াত চাওক লিখা আছে মাদাৰ্ছ নেম, আপোনাৰ মাৰ নাম কি সেইটো ইয়াতে বহুৱাব। বহুৱাৰ পিছত ইয়াতে চাওক লিখা আছে মোবাইল নাম্বাৰ, অৰ্থাৎ আপোনাৰ মোবাইল নম্বৰটো ইয়াতে বহুৱাব, যিটো আপোনাৰ শুদ্ধ মোবাইল নম্বৰ হয় সেইটো ইয়াতে বহুৱাব। বহুৱাৰ পিছত ইয়াতে চাওক লিখা আছে ডেট অফ বাৰ্থ, অৰ্থাৎ আপোনাৰ জন্ম তাৰিখ চনটো ইয়াতে বহুৱাব। বহুৱাৰ পিছত ইয়াতে চাওক লিখা আছে জেণ্ডাৰ, আপুনি আপোনাৰ জেণ্ডাৰ কি, তো পুৰুষ হ'লে পুৰুষ, মহিলা হ'লে মহিলা, তো মই পুৰুষ গতিকে মই মেল বুলি দিছোঁ। আৰু ইয়াতে চাওক লিখা আছে ৰিলিজিয়ন, আপুনি কোনটো ৰিলিজিয়নৰ হয়, হিন্দু মুছলিম খ্ৰীষ্টান নে কি সেইটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত
সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক লিখা আছে কাষ্ট আপোনালোকে কোনটো কাষ্টৰ হয় সেইটো কাষ্টটো লিখিব ST SC নে OBC সো মই যেহেতু জেনাৰেল সেইকাৰণে মই জেনাৰেল সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক লিখা আছে PWD টো আপোনালোকে এটা সিলেক্ট কৰিব এটো চাওক এটো একচুয়ালি নোয়ে হয় তো আপোনালোকে নো বুলি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক লিখা আছে স্টেট অফ ডোমিসাইল আপুনি কোনখন ৰাজ্য বা ষ্টেটৰ হয় হেতে এটো সিলেক্ট কৰিব সো মই আসামৰ হয় গতিকে আসামে সিলেক্ট কৰা আছে তাৰ পিছত লিখা আছে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তো মই যেহেতু মৰিগাঁৱৰ হয় তো মই মৰিগাঁও বুলি সিলেক্ট কৰিছো মৰিগাঁও ডিস্ট্ৰিক্ট তাৰ পিছত নেক্সট লিখা আছে এক্সামিনেশন এন্ড কোর্স ইনফরমেশন তলত লিখা আছে চাওক সিকিং এডমিশন ফৰ অৰ্থাৎ আপুনি কোড এডমিশন লব বিচাৰে তো এটো ইয়াতে সিলেক্ট কৰিব তো চাওক যদি আপোনালোকে HS অৰ্থাৎ হাই সেকেন্ডাৰী পাস কৰিছে তেনহলে এটা HS বুলি লিখিব আৰু যদি UG অৰ্থাৎ আপোনালোকে BA BSc বা BCom পঢ়িছে তেনহলে UG পঢ়িব আৰু PG টো মাস্টাৰ ডিগ্ৰী কাৰণে তো সিলেক্ট কৰিব তো মই যেহেতু BA পঢ়ি আছো গতিকে মই UG সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত এটা যাক লিখা আছে সিকিং এডমিশন ইয়াৰ সেমিস্টাৰ অৰ্থাৎ এতে মই যেহেতু UG সিলেক্ট কৰিছো গতিকে ইয়াতে মোৰ সেমিস্টাৰ দেখাইছে আপোনালোকে যদি SC সিলেক্ট কৰে আপোনালোকৰ বেলেগ দেখাব তো মই কোনটো সেমিস্টাৰত লম হেতু দেখাইছে চাওক ইয়াতে আছে ফার্স্ট সেমিস্টার থার্ড সেমিস্টার আৰু ফিফথ সেমিস্টার চাওক মই এবাৰ BA সেকেন্ড সেম পঢ়ি আছো গতিকে মই থার্ড সেমত এডমিশন লম গতিকে মই ইয়াতে কি কৰিম থার্ড সেমিস্টার সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত এটা চাওক লিখা আছে লাস্ট এক্সামিনেশন পাস্ট অৰ্থাৎ আপোনালোকে যেটো লাস্ট এক্সাম দিছিল আৰু পাস কৰিছিল পৰীক্ষাত হেতু ইয়াতে সিলেক্ট কৰিব দিছি চাওক ইয়াতে আছে HS LC HS UG আৰু PG চাওক যদি আপোনালোকে মেট্ৰিক পাস কৰিছে তেনহলে HS LC লিখিব আৰু যদি হাই সেকেন্ডাৰী পাস কৰিছে HS লিখিব মই যেহেতু ডিগ্ৰী পঢ়ি আছো সেইকাৰণে মই ইয়াতে UG সিলেক্ট কৰিম UG সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক লিখা আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ লাস্ট এক্সাম পাস্ট ইয়াতে আপোনালোকে যদি মেট্ৰিক পাস কৰিছিল তেনহলে আপোনালোকৰ মেট্ৰিকৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ হেতু ইয়াতে বহাব আৰু যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে তেনহলে হাই সেকেন্ডাৰী ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াতে বহাব তো মই যেহেতু BA এবাৰ সেকেন্ড সেম পঢ়ি আছো আৰু থাৰ্ড সেমত এডমিশন লম গতিকে মোৰ ৰেজিষ্ট্ৰেচন নম্বৰটো BA সেকেন্ড সেমৰ যেটো এক্সামৰ ৰেজিষ্ট্ৰেচন নম্বৰ হয় মই হেতু ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰটো বহাই দিম তো বন্ধুসকল আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ হেতু ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াতে বহোৱাৰ পিছত ইয়াতে চাওক লিখা আছে বেংক একাউন্ট ডিটেইলছ অৰ্থাৎ আপোনাৰ যদি বেংকৰ পাসবুক আছে বেংকৰ পাসবুকৰ ইয়াতে চাওক লিখা আছে বেংক একাউন্ট হোল্ডাৰ নাম আপোনাৰ বেংকত কি নাম আছে এই নামটো ইয়াতে বহোৱাৰ পিছত ইয়াতে চাওক লিখা আছে বেংক একাউন্ট নাম্বাৰ ইয়াতে আপোনাৰ বেংকৰ একাউন্ট নাম্বাৰটো বহোৱাৰ পিছত এটা IFSC কোড থাকে সেই IFSC কোডটো ইয়াতে বহোৱাৰ পিছত ইয়াতে আপোনালোকে টিক চিন দি দিব তো বন্ধুসকল কয় যে যদি আপোনালোকৰ বেংক একাউন্ট নম্বৰ নাই তেনহলে আপোনাৰ মা দেউতাটো দিলে হৈ যাব তো গুটেখিনি কৰাৰ পিছত আপোনালোকে কি কৰিব এই সাবমিট অপশনটো যে আছে সাবমিট অপশনটোত ক্লিক কৰি দিব তো আপোনালোকে কি কৰিব সাবমিট অপশনটোত ক্লিক কৰাৰ আগতে আপোনালোকে গুটেখিনি ডিটেইলছ চাই ল'ব গুটেখিনি শুদ্ধ হৈছে নে কবাত ভুল হৈছে তো কৰাৰ পিছত সাবমিটটো ক্লিক কৰিব বন্ধুসকল মই মোৰখিনি কৰি আছো তো ভিডিওটো মই স্কিপ কৰিছো বেয়া নাপাব তো বন্ধুসকল মই মোৰ গুটেখিনি ডিটেইলছ বহাই দিছো এতিয়া মই সাবমিটত ক্লিক কৰিম তো আপোনালোকে গুটেখিনি বহোৱাৰ পিছত শুদ্ধকৈ ইয়াতে সাবমিটত ক্লিক কৰিব তো মই সাবমিটত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত চাওক এনেকুৱা এটা কিবা আহি গৈছে কনফাৰ্ম ইয়াতে চাওক আপোনালোকে চাওক লিখা are you sure to submit the form ইয়াতে লিখাখিনি পঢ়ি লব পঢ়াৰ পিছত যদি আপুনি গুটেখিনি ডিটেইলছ শুদ্ধকৈ লিখা আছে শুদ্ধকৈ লিখিছে ডাটাখিনি তেনহলে ইয়েছত ক্লিক কৰিব আৰু যদি নাই চাব লগা আছে তেনহলে নোট ক্লিক কৰি চাই লব তো মই এতে ইয়েছত ক্লিক কৰিম ইয়েছত ক্লিক কৰাৰ পিছত চাওক মোৰ মোবাইলত এটা মেছেজ আহি গৈছে আৰু ইয়াতে লিখা আছে কংগ্ৰেচুলেশ্যন ইউ হেভ টু ৰেজিষ্টাৰ সাকসেসফুল প্লিজ ফাইন্ড বিলো দা ইউনিক আইডি ইয়াতে চাওক এইখিনিত মোৰ ইউনিক আইডি আছে দেখা দিছে আৰু আপোনালোকে কি কৰিব ইউনিক আইডি ডাউনলোড কৰিবৰ কাৰণে ইয়াতে চাওক লিখা আছে ডাউনলোড একনলেজমেন্ট ইয়াতে ক্লিক কৰিব তো মই যেহেতু এটা ইউনিক আইডিটো হৈ গল এতিয়া ডাউনলোড কৰিম গতিকে মই এটা ডাউনলোড ইয়াতে ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত এই সব ডাউনলোড হৈ গৈছে এটো হৈছে ইউনিক আইডি ইয়াতে সব নাম সাম দেউতাৰ নাম ইউনিক আইডি নাম্বাৰ সব লিখা আছে তো আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰিব এনেকৈ আপোনালোকে আপোনালোকৰ ইউনিক আইডিটো বনাব পাৰিব মোবাইলৰ জৰিয়তে তো বন্ধুসকল আশা কৰো ভিডিওটো চাই আপোনালোকে জানিলে আপোনালোকে নিশ্চয় কৰিব পাৰিছে আৰু যদি কাৰোবাৰ কিবা সুধিব লগা থাকে তলত কমেন্ট বক্স আছে তলত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু চেনেলটো নতুন থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো এটা লাইক কৰি দিব আৰু ভিডিওটো আপোনাৰ সকলো বন্ধু বান্ধৱীসকলক পাবলৈ আৰু জনাবলৈ ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানে